নমস্কাৰ সকলোকে আন এটা ভিডিঅ'লৈ পুনৰ স্বাগতম। আজি বহুত ঠাণ্ডা, একদম ঠাণ্ডা। কেনেকুৱা ঠাণ্ডা, এতিয়া প্ৰায় 8:30-9 বাজিছে, একদম গোটেইখন কুঁৱলীয়ে ঢাক খাই আছে। তাৰপিছত আজি আমাৰ গৰু জগিছে, সেই একদম কামে কামে লাগি আছে গৰু পোৱালি, আৰু হয়তো আমাৰ অসুৰ মানুহৰ পোৱালি। বোলো আজি আমাৰ কি হ'ল? গৌ পোৱালি, গৌ মাইনানে পোৱালি? এই লেপটো খাই ঠাণ্ডাত একদম পোৱালিটো একদম কিবা হৈ আছে। আমাৰ আজি কি হ'ল? নাই তই নিদে, এই গৰু আজি বহুত খং উঠি আছে। এই আমাৰ আজি কি হ'ল? কি হ'ল এইটো? কি কি হৈছে? কি গৌ মাইনা? অ কি হ'ল? এইটো আমাৰ তলৌ গুটি। ৰহ, এইটো আজি আমাৰ গৰু পোৱালি এটা জগিলে। এইটো দমৰা নে চিঞৰি? কি দমৰা বুলি ক? দমৰা চেউৰি নহয়, চেউৰি নহয়, দমৰা। ধোঁৱাই ধৰিছে, ধোঁৱাই ধৰিছে। বেয়া মানেতো ভাল নে বেয়া? বেয়া মানেতো বেয়া। এইটো যি কয় চবক কয় দেখোন। এইটো আমাৰ মানে কৈ দিওঁ তই কি কৰিছ? হা 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 কি কৰিছ? এতিয়া কি কৰি আছ তই? ঠান্ডা সে ঠান্ডা হোकर ঠান্ডা আৰু ঠাণ্ডাত পোৱালিটো একদম পুৰা ঠেঙাই এটা লাগি আছে। এইটো দুফালৰ পৰা জুই দি তাক সেকি থকা হৈছে, আৰু অলপ পিছত কণকণী হৈ যাব। ৰ'দটো আহিলে কিন্তু ৰ'দেই নাই, যি ঠাণ্ডা। এইজনীৰ পৰা প্ৰথম জগিছে নেকি? এবাৰ লক্ষী কৰোঁ তেন্তে। সেইজনী আমাৰ বুঢ়ী একদম পুৰা খেকি আছে। গৰু পোৱালি জগাৰ পিছত আমি এটা একদম ভাল বস্তু এটা খাবলৈ পাই থৈছে, ফেহু। আৰু ফেহু অকণ পিছত বনাব, আৰু ফেহু কেনেকৈ বনাইছে মই সেইটো এটা আপোনালোকক দেখাম। তাৰপিছত তেনেকৈ ভিডিঅ'টো আজিলৈ সামৰিম, আৰু আপোনালোকে চাই থাকক ভাস্কৰ ইউটিউব ব্লগছ। লওকচোন, এইটো আমাৰ ইতিমধ্যে ফেহু হৈ গৈছে। নবৈ বনাই আছে, হাঁহি দিয়ক। হৈ পৰি চাওক। ফেহু ইতিমধ্যে হৈ গয়া হে, আৰু খন্তেক সময়ৰ পিছতে আমি ফেহু খাম। মালটো উলিয়াওকচোন, উলিয়াওকচোন। মানে গাখীৰটো একেবাৰে উতলাই উতলাই উতলাই
লাষ্টত গৈ টান হৈ যায়, সেইটোৱে ফেঁহু। এতিয়া একদম ৰ'দ আহিছে যে পোৱালিটো পুৰা কণকণীয়া হৈ গৈছে, ই খোজকাঢ়িব পৰা হৈছে। এতিয়া এই ৰ'দ ৰাতিপুৱা বহুত ঠাণ্ডা যে, বন্ধুসকল আজিলৈ ভিডিঅ'টো সামৰিলোঁ আৰু আপোনালোকে কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব।